নমস্কাৰ বন্ধুসকল প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি কেনেধৰণে ঘৰৰ পৰাই আবেদন কৰিব পাৰি তাৰ ওপৰত আজি এই ভিডিঅ'টো বনাইছোঁ। আশা কৰোঁ আপোনালোকে শেষলৈকে যদি চাই নিজে ঘৰৰ পৰাই মোবাইলৰ যোগেদি এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। প্ৰথমে আপোনালোকে PM-Kisan.gov.in ৱেবছাইটটোত লগইন কৰি ল'ব। লগইন কৰাৰ লগে লগে আপোনালোকে এই পেজটো খোল খাব। পেজটোত সকলোখিনি তথ্য দিয়া আছে স্কিমখনৰ বিষয়ে। আপোনালোকে পঢ়ি ল'ব পাৰে ইয়াৰ পৰা কেনেধৰণৰ সুবিধা পাব পাৰি। ইতিমধ্যে আপোনালোকে জানেই ইয়াত নতুনকৈ ৰেজিষ্টাৰ কৰিবলৈ আপোনালোকে প্ৰথমে ফাৰ্মাৰ কনচাৰ্ণত যাব লাগিব। গৈ নিউ ৰেজিষ্টাৰত ক্লিক কৰিব লাগিব। নিউ ফাৰ্ম ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিলে নতুন এটা পেজলৈ যাব। এই পেজটোত আপোনালোকে প্ৰথমে নিজৰ আধাৰ নম্বৰটো এড কৰিব লাগিব। এড কৰাৰ পিছত নেক্সট কেপচাৰ কোডটো এণ্টাৰ কৰি সাবমিট কৰি দিব লাগিব। সাবমিট কৰি দিয়াৰ পিছত অ'কে কৰিব। অ'কে কৰাৰ পিছত যিহেতু আপোনালোকে প্ৰথমবাৰৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব, গতিকে য়েছত ক্লিক কৰিব। য়েছত ক্লিক কৰাৰ লগে লগে মেইল যোনখন আবেদন পত্ৰ, সেই আবেদন পত্ৰ এখন খোল খাব। ইয়াত সকলোখিনি তথ্য ধুনীয়াকৈ দিয়াই আছে, আপোনালোকে মাত্ৰ ফিল কৰি গ'লেই হ'ল। প্ৰথমে আপোনালোকে ৰাজ্যখন চিলেক্ট কৰি ল'ব। ইয়াৰ পাছত আপোনাৰ নিজৰ জিলাখন চিলেক্ট কৰি ল'ব। ঠিক তেনেধৰণে চাব ডিভিজন, ব্লক আৰু ভিলেজটো চিলেক্ট কৰি ল'ব। প্ৰগ্ৰেমত অলৰেডি আটাইখিনি তথ্য সংৰক্ষণ হৈয়ে আছে, গতিকে আপোনালোকে মাত্ৰ নিজৰ এৰিয়াবিলাক চিলেক্ট কৰি গ'লেই হ'ব। তাৰপাছত মূল আবেদন পত্ৰখনত আপোনালোকৰ নাম, ঠিকনা, একাউণ্ট নম্বৰ ইত্যাদিবোৰ চিলেক্ট কৰি ভৰাই যাব। সকলোখিনি ভৰাই লোৱাৰ পাছত সাবমিট অথেণ্টিকেশ্যনত ক্লিক কৰি দিব। ফৰ আধাৰ ক্লিক কৰাৰ পাছত আপোনাৰ গোটেইখিনি তথ্য ছেভ হৈ যাব। পাছত আমাৰ মাটিৰ তথ্য সন্নিৱিষ্ট কৰিব লাগিব, গতিকে এডত ক্লিক কৰিব। এতিয়া আমি ইয়াত নিজৰ মাটিৰ তথ্যখিনি সন্নিৱিষ্ট কৰিব লাগিব। প্ৰথমতে ডাক পট্টা নম্বৰ, তাৰপিছত ডাক নম্বৰ, তাৰপৰা এৰিয়া কিমান আছে সেইটো হেক্টৰত দিব লাগিব। যদি আপোনালোকে মাটিৰ তথ্য নাজানে তেন্তে ধৰিত্ৰী ৱেবছাইটত গৈ নিজৰ মাটিৰ তথ্য চাই ল'ব পাৰিব। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাত গৈ ভিজিট কৰি নিজৰ তথ্যখিনি চাব পাৰিব। ইয়াত প্ৰথমতে নিজৰ জিলাখন, তাৰপিছত ৰাজহ চক্ৰ, তাৰপিছত গাঁওখন চিলেক্ট কৰিলে নিজৰ সকলোখিনি তথ্য ওলাই পৰিব।
এতিয়া আমি মাটি তথ্য ভৰাই লোৱাৰ পাছত এড বুটামটোত ক্লিক কৰি দিব পুনৰ সেভ হৈ যাব তেতিয়া তথ্যখিনি ইয়াৰ পাছত আপোনাৰ মোবাইল নম্বৰটো দিব ডেট অফ বাৰ্থ তাৰ পিছত ফাদাৰ্স নেম টাইপ কৰি দিব টাইপ কৰি ডিক্লেৰেশ্যনত ক্লিক কৰিব সেলফ ডিক্লেৰেশ্যন ফৰ্মখনত ক্লিক কৰিব ক্লিক কৰি সেভ বটনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন সাকসেসফুলি হৈ গ'ল ইয়াত আপোনাৰ এটা নম্বৰ দিব যেটো নম্বৰ আপোনাৰ আধাৰ নম্বৰ এই নম্বৰটোৰ জৰিয়তে আপুনি নিজৰ এপ্লিকেশনৰ ষ্টেটাস চেক কৰিব পাৰিব ধন্যবাদ বন্ধুসকল এয়াই আছিল PM-Kisan নিধি কেনেধৰণে আবেদন কৰিব পাৰি তাৰ